তাপে বহুত দিন নাই সাইকেলটো বা ভয়ে লাগে যাই পেলাই আহিলে থাক পরে এখন নহৰি চাইকেলে বেটা স্কুলৰ পৰা আহিলে আকৌ দাৰ্জিলিং নুঠিলে আজি পামিত দিব লাগিব পামিত দিয়া লাগিব এই পামিত দিব নোৱাৰা দেখি এই বেলটোৱে লৈ যাওঁ মানুহটো ইমান বেলটো ইমান বাপ্পা তো সাইকেল খান কোনো নাই দে বাপরে বাপ আছে দে বাসলু দে বাপরে বাপ যাও দে ঘরকে যাও আজি যেন গৰি হেমে কালে দুচকু বাপ্পা তো কি জামানা আহিলে শিক্ষাৰী বাতিটো নানে পেলাই চাইকেলৰ বেলটোৱে লৈ আহিছো বেলটো লৈ আহিছি আকৌ ফুটো নাখাও যে কৰে একে দি যাওঁ কি আর দোস্তি ভিক্ষা বুজি আছা বাটত ভিক্ষা ভিক্ষা বাতিটো কিয়াতে লৈ আছা তাকেতো বাতিটো কপা আহিল দোস্তি তোৰ অৱস্থা কেনেকে হল শুন দোস্তি মোৰ প্ৰেমৰ লম্বা কাহিনী আজিৰে পৰা এবছৰ আগত মাজনী মাজনী মই কলেজত যাব নোৱাৰিলো দুটা ক্লাছ কৰি আহিছো হঠাৎ মোৰ এদিন ফোন আহিল আৰু মই হেল্ল' কি লগ কৰিব লাগিব পিছে কি নিম 4 টাকা নিম না 2 টাকা নিম বাক নিব লাগিব মুস্কিলে হল বাইকটো নিবাইছি হে নাই 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 দে যাম দে যাইছো দে মই তই থাকবি তাকালে গাইবিচোন মই যাইছো দে হ'ব দে নিবা কলা চালা কি হল বাইকটো দূৰৰ কথা আজিকালি চাইকেল এখন কিনিব পৰা নাই আৰু বাইক ক'ত পাওঁ যি হ'ব যাওঁ আছে বাটক লাগি কাৰোবাক তেল ভৰাই দিম বুলি হ'লে নিম চলবাটো নাজনোয়ে কিবা এটা কৰিব লাগিব ৰাস্তা পাৰ হ'ব নোৱাৰি গাড়ীৰ ঠেক আজি গাড়ী এখন নাই বাইকখন দিব নেকি অলপমান মই তেল ভৰাই দিম লাগে আকৌ এতিয়া 10 টকা পইচা লৈ যাওঁ মই বন্ধন লৈ পেলাই বাইক দিছোঁ 10 টকা পইচা নিয়া তুমি তেল ভৰাই দিম অলপ লাগছিল এখন তেল ভৰাই দিলে বাইক নাপে তুমি বেলেগত আহি থাকা তাৰপিছত মই বহু সময় ৰখি ৰখি এখন স্কুটি পালোঁ আপোনাৰ স্কুটিখন দিব নেকি অলপমান স্কুটি মানে মই লাগে আপোনাক তেল ভৰাই দিম আকৌ এতিয়া কি কথা কয় গাড়ী খুজিলে দিব পাৰি নেকি খুৰা আপোনাক প্লিজ কৈছোঁ খুৰা মানে এটা মোৰ কাম আছিল ইমাৰ্জেঞ্চি কাম যাব লাগে
তেল ভৰাই কিন্তু মোক এড্ৰেছটো দি ভাল হ'ব আপোনাৰ এড্ৰেছটো দিয়ক আপোনাক মই টাইমটো ফোন কৰি দিম মোৰ এড্ৰেছ মানে গুগলৰ তলত ঘৰটো সোমাই দি দিলে মাষ্টৰ বুলি ক'লে চিনি পাব হ'ব খুৰা আপুনি আপুনি আমাক টাইমত ধৰিব গাড়ীটো ভালকৈ দিব খুৰা গাড়ীখনটো খুৰা তাৰপৰা ল'লোৱে তেল ভৰাই দিম বুলিও ক'লোঁ চলাবতো নাজানো কি কৰোঁ এতিয়া কিবা কৰোঁ তাৰপিছত মই গাড়ীখন ঠেলে ঠেলে যাই তাইক লোড কৰিব গ'লোঁ কাজল আহিলা তুমি আহিলোঁ ইমান দেৰি হ'ল যে তুমি স্কুটিখন ঠেলাই ঠেলাই কিয় আনিছা ঠেলি নানবি স্কুটি আগেৰে যি ডাঙৰ এটা ক'লা মেঘৰা ধাৰ মাৰছি লাখ ফালাজি কিবাকে আছোঁ দে আৰু চলাই নানিলোঁ আৰু বুলি আনিলোঁ নতুনকে লৈছা নেকি স্কুটিটো মোক বাবা দিছে মাটি বিক্ৰী কৰি দিছে বঢ়িয়া লাগিছে দেই এটা ল'ৰা না অলপ ভাল লাগিছে কি ভাবি আছা নাই নাই এই গম পালা নেকি বাইকখন খুজি আনা বুলি কিবা এটা বুদ্ধি কৰিব লাগিব ৰ ফোনটো উলিয়া ৰ হেল্ল' কি যাইছোঁ কাৰ ফোন পেহী ল'ৰাটো বোলে এক্সিডেণ্ট হ'ল এক্সিডেণ্ট মই যাব লাগিল মই যাওঁ দে তুমি ময়ো যাই একেলগে স্কুটিখন লৈ যোৱা বাদ দিয়া এলা ইমান প্ৰেছাৰত মই গাড়ী চলাব নোৱাৰোঁ মিছা কথা কৈ তাৰ পৰাই কিবাকে পলাই আহিলোঁ বাপ্পাই গাড়ীখন ঠেলানতে ইমান কষ্ট আৰু চলানতে বা কিমান কষ্ট তাৰপিছত এড্ৰেছ মতে খুৰাৰ ঘৰ বিচাৰি মই খুৰাক মাতিলোঁ খুৰা খুৰা কোনেনো দেউতা ঘৰত নাৰবা তুমি তেইতা এইটোতো মোৰে ঘৰ হয় ঘৰ এইটো মোৰে ঘৰ হয় তাৰ মানে খুৰাৰ কি তাৰমানে পাপা স্কুটিখন কাৰোবাক আহা বুলি কৈছিলে মানে তোমাকে দিছিল নাই মানে মোৰ গাড়ীখন পামচাৰ হোৱাৰ কাৰণে খুৰা তাৰপৰা খুজি নিলোঁ পৰা খুজি লৈ গৈছিলা খুজি লৈ যোৱাৰ কাৰণে তুমি গাড়ীখন ঠেলাই লৈ গৈছিলা তাৰপিছত মই তাইৰ চকুত ধৰা পৰিলোঁ আৰু হেলা বাদ দি এতিয়া মই যাওঁ দে খুৰা চাই বাদ দিবি যাওঁ মই শুনা আজিৰ পৰা তোমাৰ মোৰে ব্ৰেকআপ এনেকৈ তাইৰ মোৰ ব্ৰেকআপ হ'ল এতিয়া বুজলি মোৰ 1 বছৰ আগৰ কাহিনী দোস্ত এতিয়া যাওঁ হাই ফ্ৰেণ্ডছ আপোনালোকৰ এই ভিডিঅ'টো চাইটো নিশ্চয় ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বেলটো দবাই দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব